হয় দিনে নিশাই লাগাতাৰ আমি সদায় জইনিং কৰি আছোঁ মানে শাসক গোষ্ঠীৰ পৰা আমাৰ দলত দিনে ৰাতিয়ে লাগাতাৰ সদায় আমি সপ্তাহত 500 জন মানে জইন কৰা আমাৰ কাৰ্যসূচী চলি আছে 2 সপ্তাহ গ'ল আৰু এতিয়া তৃতীয় সপ্তাহ যোৱা শুক্ৰবাৰৰ পৰা লাগাতাৰ 4 দিন আজি আমি জইনিং কৰিছোঁ শুক্ৰবাৰ শনিবাৰ ৰবিবাৰ 3 দিন হ'ল আজি 354 জন এই 3 দিনত হৈছে আৰু কাইলৈ আমাৰ দুটা জইনিং আছে পৰহিও জইনিং আছে গতিকে এই সপ্তাহত 500কৈ অধিক হ'ব আমাৰ বানাস হৈ যাব এই ধৰণে গতিকে আমি সদায় কৈছোঁ আপোনালোকৰ মিডিয়াৰ আগত সদায় কৈ আছোঁ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত পুনৰ বিটিচিত চৰকাৰ লাগে ৰাইজে এইটোৱে বিচাৰিছে এইটোৰ কাৰণে আজি সদায় আমাৰ লগত মানে বাঘা নেতা বহুত শক্তিশালী নেতা আজি আমাৰ লগত আছে আজি সেই পশ্চিম নৌকাটাত বিপুল শৰ্মা ভৈৰৱ কুমাৰ সুৱাগপুৰৰ আইটি সেলৰ বাক্সা জিলাৰ বিজেপিৰ আগৰ ইনচাৰ্জ আছিলে সঞ্জীৱ দাস তেখেতসকলৰ নেতৃত্বত আৰু বিভিন্ন গণসুৰক্ষা পাৰ্টিৰো কেইজনমান নেতা আমাৰ দলত আজি যোগদান কৰিছে ইয়াত মানে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুবিলাক আছে আমাৰ প্ৰমোদ শৰ্মা নৌকাটা গাৰ্লছ হাইস্কুলৰ মানে তেখেতে প্ৰধান এমই স্কুলৰ প্ৰধান শিক্ষক আছিলে তেখেতো আজি আমাৰ দলত যোগদান কৰিছে যোৱা পৰহি আমাৰ হৰেশ্বৰ নাৰায়ণ কোঁৱৰ বুলি আমাৰ সেই পশ্চিম নৌকাটাৰে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু সমাজ সেৱক আমাৰ নৌকাটা অঞ্চলৰ ইণ্টেলেকচুৱেল তেখেতে আমাৰ লগত জইন হৈছে গতিকে আজি যিসকল ব্যক্তি আমাৰ দলত যোগদান কৰিছে তাগৰা বহুত তাগৰা লিডাৰ এই তাগৰা লিডাৰবিলাকে আমাৰ দলত আহিছে আৰু আজি শুক্লাই চাৰফাং বিপিএফ হিচাপে আমি বহুত শক্তিশালী দিনে আৰু শক্তিশালী ৰূপত আমি উপনীত হৈ আছে যিসকল আজি নেতৃত্বত আছে আজি শুক্লাই চাৰফাং সমষ্টিখন নেতৃবৃন্দ 4 জন আছে ইয়াত নেতৃত্ব দিয়া পাৱাৰত থকা আজি বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া দৰং ওদালগুৰি তেখেতৰ সমষ্টি আমাৰ এই শুক্লাই চাৰফাং তেখেতৰ সমষ্টি হয় ৰণেন্দ্ৰ নাৰ্জাৰী তেখেত বিটিচিৰ ইএম হয় তেখেত বিজেপিৰ এই দুইজন নেতা বিজেপিৰ আছে আৰু ইউপিপিএলৰ দুজন নেতা আছে আমাৰ বিধায়ক জলেন দৈমাৰী আমাৰ এই সমষ্টিৰ বিধায়ক হয় আৰু চম্পাপতি ডেকা নমিনেটেড MCLA এই দুইজনে ইউপিপিএলৰ হয় গতিকে ইউপিপিএলৰ দুইজন আৰু বিজেপিৰ দুইজন নেতা আছে এই নেতাসকলে পাব্লিকক মানে যিখিনি প্ৰতিশ্ৰুতি দিছে নিৰ্বাচনবিলাকত এই নিৰ্বাচনত যিবিলাক প্ৰতিশ্ৰুতি দিছে তো অখাৰ মিছা কথা গতিকে ইয়াৰ কাৰণে আজি ৰাইজে অতিষ্ঠ হৈ এই বিজেপি ইউপিপিএল দলক ত্যাগ কৰি আমাৰ দলত সদায় মানে যোগাযোগ কৰি পেলাই আমাৰ লগত যোগদান কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া মিথ্যাচাৰ শিষ্টাচাৰী মিথ্যাচাৰ গাদ্দাৰী এই প্ৰমোদ বড়ো ডাঙৰীয়াই ছুইজাৰলেণ্ড বনোৱাৰ কথা কয় আমাৰ ৰাস্তা দেখিছে এইটো ছুইজাৰলেণ্ডৰ ৰাস্তা নাকি তেখেতে ঘৰে ঘৰে মানে চাকৰি দিয়াৰ কথা কৈছিল ৭৫,০০০কৈ পইচা মহিলা সেল্ফ হেল্প গ্ৰুপবিলাকক পইচা দিয়াৰ কথা কৈছিল মাছ মাৰি খোৱা খৰি বিক্ৰী কৰি খোৱা চব্জি বিক্ৰী কৰি খোৱা ব্যক্তিসকলক তেখেতে 2 লাখকৈ টকা আইবিএছ দিয়াৰ কথা কৈছিল এই ধৰণৰ কথা আৰু ইফালে আমাৰ অঞ্চলত বিজেপি দলৰ বহুখিনি মহিলা বাইদেউসকলক মানে ঠগাই আছে এটা আমি দেখিছোঁ এটা সময়ত কৈছিল নতুনকৈ বিয়া হোৱা ল'ৰা ছোৱালীক সোণা দিয়াৰ কথা অখাৰ মিছা কথা ঠিক তেনেকৈ মানে যিবিলাক সেল্ফ হেল্প গ্ৰুপবিলাকৰ মানে লোন লোৱা আছিল বন্ধন বেংক মাইক্ৰ' ফাইনেন্সৰ এইবিলাক তেখেতসকলে ৰেহাই দিয়াৰ কথা আছে এইবিলাক মিছা কথা গছ পুলি ৰোৱাৰ নামত 10,000কৈ পইচা দিয়াৰ কথা এইবিলাক মিছা কথা লাখপতি বাইদেউ বনোৱাৰ কথা আছে 10,000কৈ পইচা দিব এইটো বেপাৰ বাণিজ্য কৰি লাখপতি বাইদেউ হ'ব লাগে এইবিলাক কথা মিছা কথা ইলেকশ্যন আহিলে মিছা ফৰ্ম বিতৰণ কৰে এবাৰো গাঁৱে মানে এতিয়া অৰুণোদয় ফৰ্ম বিতৰণ কৰা আৰম্ভ হৈছে এই ধৰণৰ কথা যিবিলাক ৰেচন কাৰ্ড আছে সকলো ঘৰে বোলে
অৰুণোদয় ফৰ্ম যাব বুলি প্ৰমোদ বড়ো ডাঙৰে সিদিনা মিটিঙত কোৱা শুনিছোঁ। কিন্তু অৰুণোদয় পাবৰ কাৰণে 4টা নিয়ম নীতি আছে। অৰুণোদয় পাবৰ কাৰণে বিধৱা হ'ব লাগিব 1 নম্বৰ। 2 নম্বৰত হ'ব লাগিব বিবাহ বিচ্ছেদ হোৱা মহিলা হ'ব লাগিব। 3 নম্বৰত বিবাহ নোহোৱাকৈ 45 বছৰ পাৰ হোৱা ছোৱালী মানুহ থাকিব লাগিব। আৰু 4 নম্বৰত বিকলাংগ হ'ব লাগিব। এই 4টা কেটেগৰীৰ ব্যক্তিয়েহে অৰুণোদয় পাবলৈ সক্ষম হয়। কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰে কৈছে যিমান মানে ৰেচন কাৰ্ড হোল্ডাৰ আছে সকলো ঘৰে ঘৰে অৰুণোদয় ফৰ্ম দিম, মানে আকৌ মিছা কথা ক'ব। যোৱাবাৰ নিৰ্বাচনৰ আগত 75,000কে মহিলাসকলক দিম বুলি কোৱাটো এতিয়া ধাৰ হৈ আছে। এইবিলাক আগতে মাৰক, ঘৰে ঘৰে আগতে চাকৰি দি দিয়ক। এইখিনি কথা আমি তেখেতসকলক অনুৰোধ কৰিছোঁ। গতিকে আজি যি ৰাইজে তেখেতসকলৰ মানে প্ৰলোভন, এই প্ৰলোভনৰ ৰাজনীতিত প্ৰলোভিত হৈ কোনো মানুহে যাতে ভুল নাযায়। তেখেতসকলে নিৰ্বাচন আহিলে মানে বিভিন্ন ব্যক্তিক কিনিব খোজে, গাঁৱে গাঁৱে 500, 1000, 2000 টকা তেখেতসকলে মানে কৰে, বিতৰণ কৰে। এই ধৰণৰ কথা এই মানে এওঁলোকৰ মানুহ নাই। আজি মিটিঙত মিটিং এটা পাতিব লাগিলে পইচা দিয়ে। সৌসিদিনা নৌকাটাত আমাৰ সেই পশ্চিম নৌকাটা উলুবাৰীত UPPL মিটিং পাতিছিল, 150 টকা দিম বুলি কৈ মাতিছিল। কিন্তু তাতে এজেণ্টবিলাকক পইচা বিতৰণ কৰিব দিছিল, 150 টকাকৈ হয়তো দিছিলে। কিন্তু সেই এজেণ্টে কাৰোবাক 50 টকা দিছে, কাৰোবাক 100 টকা দিছে। বহুত কাজিয়া। এই মৰমী চকত সিদিনা আমাৰ মানে BPF দলৰ কৰ্মীবিলাকে এওঁলোকৰ কাজিয়া ভাঙিব লগা অৱস্থা হৈছে। এই ধৰণৰ কথা, এই ধৰণৰ আজি প্ৰলোভনৰ ৰাজনীতি চলি আছে। গতিকে এওঁলোকে মিটিং মাতিলে মহিলা বাইদেউসকলক অৰুণোদয় ফৰ্ম দিম, IBS দিম, এইবিলাক মানে প্ৰলোভিত কৰি পেলাই তেখেতসকলে মিটিং পাতিব লগা অৱস্থা হৈছে। আজি ডোনাল্ড ট্ৰাম্পৰ লগত হ'ব বুলি মানে সমালোচনা কৰিছে হাগ্ৰামা মহিলাৰ যুঁজ। মানে নিৰ্বাচনী যুঁজখন BJP আৰু UPPL লগত নহয়, ডোনাল্ড ট্ৰাম্পৰ লগতহে হ'ব বুলি তাচ্ছিল্য কৰিছিলে। হয় হয়, প্ৰমোদ বড়ো নাই যে এইবাৰ 0 হ'ব যে। প্ৰমোদ বড়ো 0 হ'ব, কি ক'ব এতিয়া? UPPL ফিল্ডতে নাই, এওঁলোকে ফিল্ডতে নাই কাৰণে এতিয়া ক'ব লাগে ইটিং কৰিছে। কিন্তু প্ৰমোদ বড়োৰ যে বিগ 0 এইবাৰ, এইযোৰে লাষ্ট। প্ৰমোদ বড়োক হাতাও, BTC বাচাও, এই শ্লোগান আজি BTCত চলি আছে।